দৰাচলতে চাওক ৰঞ্জন দৈমাৰী ডাঙৰীয়া তথা NDFBৰ ফাউণ্ডাৰ প্ৰেছিডেণ্ট DR নাবলা ওৰফে ৰঞ্জন দৈমাৰী ডাঙৰীয়াক আগতেই স্পেচিয়েল জাজে তেওঁক যাৱজ্জীৱন কাৰাদণ্ড বিহিত কৰিছিলে। কিন্তু কথাটো হ'ল যোৱাকালি আকৌ সেই ৰায়কে বাহাল ৰাখিলে গুৱাহাটীৰ মহামান্য উচ্চ ন্যায়ালয়ে। এতিয়া কথাটো হ'ল লিগেল পইণ্টত কথাখিনি মানুহে লিগেল পইণ্টৰে লিগেল ভিউখিনি দিব, কিন্তু আমি যিহেতু সাধাৰণ ৰাইজ আৰু মই যিহেতু মানে BTR চুক্তিটোৰ বা তৃতীয় বড়ো শান্তি চুক্তিত কিঞ্চিতভাৱে হ'লেও অলপভাৱে হ'লেও অৱদান আগবঢ়াবলৈ সক্ষম হৈছিলোঁ। তো এজ এ NDFBৰ মধ্যস্থতাকাৰী হিচাপে মই যিখিনি কাৰ্যকলাপ আগবঢ়াইছিলোঁ সেই অভিজ্ঞতাৰে মই ক'ব বিচাৰোঁ যে অসমৰ ৰাইজৰ এটা অনুভাৱনা আছে বা তেওঁলোকে এটা ভাবিছে যে ৰঞ্জন দৈমাৰী ডাঙৰীয়াই 30 অক্টোবৰত যি চিৰিয়েল ব্লাষ্ট কৰিছিলে 2008 চনত আৰু NDFBয়ে বিভিন্ন যে কাৰ্যকলাপ চলাইছিলে হিংসাত্মক কাৰ্যকলাপ, তো তাৰ বিৰুদ্ধে তেওঁক শাস্তি মানে প্ৰাপ্য হিচাপে তেওঁক প্ৰদান কৰা হৈছে। কিন্তু কথাটো সেই ধৰণৰ নহয়। এটা টকাৰ যেনেকৈ ইপিটি আৰু হিপিটি থাকে, হেডছ আৰু টেইলছ। আজি যদি আমি হেডছৰ কথাটো ক'বলৈ যাওঁ তেতিয়াহ'লে নিশ্চিতভাৱে ৰঞ্জন দৈমাৰী ডাঙৰীয়াই ভুল কাম কৰিছে, হিংসাত্মক কাম কৰিছে, বম ব্লাষ্টত জড়িত থকা বুলি আইনৰ কাঠগড়াত প্ৰমাণিত হৈছে। গতিকে তেওঁক ন্যায়ৰ আদালতে তেওঁক শাস্তি বিহিত কৰিছে আৰু যাৱজ্জীৱন কাৰাদণ্ডৰে সশ্ৰম কাৰাদণ্ড বাহাল ৰাখিছে। কিন্তু আমি কেৱল টকাৰ ইপিটিটো চালে নহ'ব, আমি হিপিটিটোও চাব লাগিব। ন' ডাউট তেওঁ এজন হিংসাকাৰী বুলি অভিহিত কৰা হৈছে, ন' ডাউট তেওঁক এজন হত্যাকাৰী বুলি কোৱা হৈছে, ন' ডাউট মিডিয়াত তেওঁক এজন মানে উগ্ৰপন্থী দুৰ্ধৰ্ষ নেতা বুলি কোৱা হৈছে। কিন্তু আমি BTRৰ ৰাইজে বা BTADৰ ৰাইজে বিগত 3-4 দশকৰ পৰা ইয়াতে যোনে বসবাস কৰিছে তেওঁলোকে এটাই কথা অনুভৱ কৰিব যে আমাৰ পেটৰ তাৰণাটো আমি গম পাওঁ। আৰু গতিকে BTRৰ ৰাইজে বিচাৰে যে যি অস্ত্ৰৰ ৰজনজননী ইয়াতে বিগত দশকত চলি আছিলে, যি বিজনেছ কৰিলে ইয়াতে এটা উপদ্ৰৱৰ নিচিনা তাণ্ডৱৰ নিচিনা পৰিস্থিতি আছিলে, কোনো শান্তিত বিজনেছ কৰিব পৰা নাছিলে, ৰাতি শান্তিত ওলাব পৰা নাছিলে, কিন্তু সেই অৱস্থা আজি কিন্তু পৰিত্ৰাণ ঘটিলে। আজি BTR চুক্তি বা তৃতীয় বড়ো শান্তি চুক্তি স্বাক্ষৰ হোৱাৰ পিছত আজি মানুহে উলহ মালহেৰে পূজা পাৰ্বণ, আজি মানুহে উলহ মালহেৰে তেওঁলোকে নানা উৎসৱ তেওঁলোকে উদযাপন কৰিব পাৰিছে, ব্যৱসায়ো তেওঁলোকে অতি সুখেৰে তেওঁলোকে কৰিব পাৰিছে। তো BTRৰ ৰাইজে এটা কথাই বিচাৰে যে কিছু এৰা ধৰাৰ মাজতে যাতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু ভাৰতবৰ্ষৰ যশস্বী গৃহমন্ত্ৰী মাননীয় অমিত শ্বাহ ডাঙৰীয়া তেওঁলোকে যাতে আইনৰ প্ৰচিডিঙৰ জৰিয়তে, যিহেতু এতিয়া হাইকোৰ্টত সেই শাস্তি বাহাল ৰখা হৈছে, আইনৰ প্ৰচিডিঙৰ জৰিয়তে যাতে তেওঁলোকে ৰাজনৈতিক সদিচ্ছা দেখুৱাই তেওঁলোকে যাতে পলিটিকেল ইণ্টাৰেষ্ট দি চেম্পেথেটিকেলি গোচৰটো কনচিডাৰ কৰে আৰু ৰাষ্ট্ৰপতি ডাঙৰীয়ালৈকে যাতে সেই ফাইল প্ৰেৰণ কৰি ৰঞ্জন দৈমাৰী ডাঙৰীয়াক শান্তিৰ স্বাৰ্থত যাতে সমাধান কৰিবৰ কাৰণে প্ৰক্ৰিয়া অতি শীঘ্ৰে আৰম্ভ কৰে, তাৰ কাৰণেই আমি আহ্বান জনাইছোঁ। আমাৰ সুধাকণ্ঠ ভূপেন হাজৰিকা দেও এটি গীতৰ জৰিয়তে গাই থৈ গৈছিলে যে কিছু দিব লাগে, কিছু ল'ব লাগে এই সমাজতে। তো এৰা ধৰা কৰিব লাগিব, এৰা ধৰাৰ মাজতে শান্তি আহিব বুলি মই আশা কৰিছোঁ। হয়, যোৱাকালি ED অফিচত মই হাজিৰ হোৱাটো সত্য কথা। সেয়া আপোনালোকৰ সংবাদ মাধ্যমৰ মোৰ বন্ধুবৰ্গ বা সংবাদদাতা ভাতৃপ্ৰতিম সকলোৱে কেমেৰাত বন্দী কৰিছে আৰু মোৰ ভাষ্য তেওঁলোকে গ্ৰহণ কৰিছে। দৰাচলতে 2019 চনৰ এটা গোচৰ, সেই 2019 চনত ৰুজু হোৱা এটা গোচৰৰ সংক্ৰান্তত মোক মতা হৈছিলে এনফৰ্চমেণ্ট ডাইৰেক্টৰেটৰ গুৱাহাটীৰ জ'নেল অফিচ ৰাজগড় স্থিত অফিচত। আৰু তাতে গৈ মই যিখিনি সহায় সহযোগিতা তথ্য সহকাৰে হওক বা ভাষ্য সহকাৰে হওক মই আগবঢ়াইছোঁ আৰু আশা কৰোঁ EDৰ দৰে যি নিষ্ঠাৱান এক প্ৰতিষ্ঠান, যি নেকি মানে এক অট'নমাছ ইনভেষ্টিগেশ্যন এজেঞ্চি, তাতে মই যিখিনি কোঅপাৰেশ্যন কৰিব লাগে মই কৰি যাম। আৰু মই লিখিতভাৱেও তাতে মোৰ মানে ভাষ্যত বা শপতনামা বুলি যি নকওঁ ৰিটেন ষ্টেটমেণ্ট মই কালি জমা দি থৈ আহিছোঁ। গোচৰটো কি আছে? চাওক, গোচৰটো যিহেতু এতিয়া আণ্ডাৰ ইনভেষ্টিগেশ্যন প্ৰচেছ আৰু সেইবিলাক বস্তু ED বা বিশেষভাৱে যিবিলাক স্পেচিয়েল এজেঞ্চি সেইবিলাকৰ ইনভেষ্টিগেশ্যনৰ বিষয়ে মই চাগে ৰাজহুৱাভাৱে কোৱাটো সমীচীন নহ'ব। কিন্তু মই এইখিনিয়ে ক'ব পাৰোঁ যে সত্যৰ সদায় জয় হয় আৰু মই যিখিনি নাপাওঁ, যিখিনিলৈকে যথা সম্ভৱ সৰ্বদাই মই সহায় সহযোগিতা তদন্তত আগবঢ়াই যাম। नोंथाङा गोबां रां आर्जिनो गोसो जादों नामा? जुदि गोसो जादों अब्ला नोंथांनि थाखाय मोजां खौरां। निउ इन्डिया टेक्न'लजिज मास्टार फ्रेन्चाइज अल आसाम ATM सार्भिस हिटाची ATM एन्ड टाटा इन्डिकेस ATM फसंनानै नोंथाङाबो गोबां रां बुथुमनो हागोन। लाइमोनफोरनिफ्राय जागायनानै बैसो जानाय गासिबो बैसोनि सुबुंफोरानो बे फालांगिजों गोरलैनो रां आर्जिनो हागोन। नोंथांनि गामियावबो बे ATM मेसिनखौ फसंनानै नोंथाङाबो मुलाम्फा मोननो हागोन। बांसिनै मिन्थिनो थाखाय 7002005072 एबा
9401230135 जानबुं अनजिमायाव दिनैनो सुलाद ला।